হেল্ল' বন্ধুসকল, ভালনে আপোনালোক সকলোৰে? এয়া দেখিছে উৰুকা দিনাখনে লোৱা কিছু ভিডিঅ'। মানে আগবঢ়াম বুলি ভাবি আছিলোঁ বাৰু আপোনালোকৰ মাজলৈ, কিন্তু কিছু ব্যস্ততাৰ বাবে অলপ পলম হৈ গ'ল দেই। এয়া ভেলাঘৰৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। এই ভেলাঘৰটো ভতিজাকেইটাই বহুত ব্যস্ততাৰ মাজতে সাজি উলিয়ালে। অৱশ্যে সিহঁতে প্ৰত্যেক বছৰে ভেলাঘৰ সাজে বাৰু দেই। তাৰপিছত আমি ধূপ-চাকি জ্বলালোঁ। এয়া বৌ, মই, সংগীতাই সন্ধিয়া ধূপ-চাকি জ্বলালোঁ। বৌয়ে মাহ প্ৰসাদ দিলে আৰু আমি সকলোৰে মংগলৰ হকে প্ৰাৰ্থনা কৰিলোঁ। এয়া মাহ প্ৰসাদ, ধূপ-চাকি। তাৰপিছত আকৌ গান বাজি আছিল নহয়, বৌয়ে বোলে তিনিজনী এপাক নাচোঁ। তাৰপিছত এয়া ধেমালি কৰিলোঁ অলপ, কৰি পেলাই আহি ঘৰলৈ খোৱা-বোৱা যা-যোগাৰ কৰিলোঁহি। তাৰপিছত এয়া আকৌ ৰাতিপুৱা এই ভতিজাটোৱে ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰত অগ্নি সংযোগ কৰিলে। এই পৰম্পৰা সদায় চলি আহিছে আৰু সদায় আগলৈও চলি থাকিব। তাৰপিছতে আমি সকলোৱে সেৱা কৰিলোঁ। অগ্নিক সেৱা কৰি দেখিছেনে, আকৌ লাগি গ'লোঁ অকণমান এপাক বোলো নাচিয়ে দিওঁ, আকৌ গান বাজি আছে যেতিয়া। তাৰপিছত ভেলাঘৰৰ এয়া কাম শেষ কৰি আমি সকলো ঘৰা-ঘৰি আহিলোঁ। আহি পেলাই এওঁ গা-পা ধুই আহিলে, বোলো এওঁ গা-পা ধুই অহাৰ পিছত মা-দেউতাক সেৱা কৰি এওঁকো সেৱা কৰি ল'লোঁ। তাৰপিছত এওঁ মাহ প্ৰসাদ যা-যোগাৰ লাগি গ'ল, দেখিছে নহয়। তাৰপিছত ময়ো বোলো নাই, খোৱা যা-যোগাৰখিনি কৰি লওঁ। পিঠা কেইটামান আছিলে যোৱাকালিৰে তিয়াই থোৱা, এয়া দেখিছে মালপোৱা পিঠাকেইটা বনাবলৈ আৰম্ভ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দেই বন্ধুসকল।